हेलो फ्रेंड्स गुड मर्निंग कि खबर आपनालोकर खबर निश्चय भाले मोरो भाल मोर अन्य एटा भिडिओলৈ आपनालोक सकलोके स्वागतम जनाइছো আজি आसु मोर मार घरत आसलते আজি देउतार बछरिकिया हकाम आछे जोवाकाली আহিलो মই मार घरলৈ तो মই दिनটো কি কৰো आपनालोके मोर भिडिओটো চাই থাকিব দেই দিয়া মনো কোৱা এজনী হৈছে মোৰ ডাঙৰ বাইদেউৰ ছোৱালী কবিতা গাই দিয়া Saking gay gusto mare para diaru kumra mama kore kare kore baba pure mama kore fresh ke তাৰপিছত sagoli pure bebai pure dorwe belia cholok chalak kori mate hamtirika যাকে সময় কি করে কলাই থাকে হৈ গ'ল নমস্কাৰ এজনী হৈছে মোৰ খুৰাৰ ছোৱালী কি টিকা বেটি তাৰপিছত কবিতাটো গাই দিয়া অকলে অমিতা আমি নায়ানে আম পকা পকা ফলবোৰ পেট ভৰাই খাম ইনাই বোলে ইটাত উঠি ইজুন চাম ওইৰাবতে উলকবি ঔটেঙা খায় তাৰপিছত পাহৰি গলি আচ্ছা মুনুৱে ধুনীয়াকৈ গাবা দেই দে মুনু গোৱা নেনে অমিতা নেনে আম পকা পকা ফলবোৰ পেট ভৰা খাম ইনাই বোলে এটা ইজুন চাম তে বোলে ৰবজা পিঠি লৈ যাম গছৰ তলত ৰখিবই টপ টপ কৰে এলুপুলৰ এৰাপাত ডিঙিনে একুইবা পকা ফলবোৰ এটি দুটি কৰে এলুপুলৰ এৰাপাত ডিঙি লিখা উলকবি ঔটেঙা পেট ভৰা খায় হৈ গ'ল থেংক ইউ কৈ দিয়া Thank you. ভালকৈ কৈ দিয়া দুইটাই থেংক Thank you. Thank you. এয়া কটা চিঙা কাম চলি আছে আৰু এইফালে বনাই আছে চুজি এতিয়া চলি আছে নাম আপোনালোকে চাই থাকিব দেই
এয়া হৈছে মোৰ ডাঙৰ বা আৰু এয়া হৈছে মোৰ মাজু বা হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়া মনো খাই আছে এয়া হৈছে আমাৰ অকণমানি কলিজা মাজুবাৰ ল'ৰা জ্ঞানদীপ। এইফালে চোৱা এইফালে চোৱা দেখ পেহী হাই কৈ দি হাই কৈ দি দেখো দিও কৈ দি এয়া হৈছে মোৰ ডাঙৰ পেহী এয়া হৈছে মোৰ মাজু ভিনদেউ এয়া হৈছে মোৰ খুৰী মস্তি চাহ আৰু চুজি চিৰা কিন্তু দেখাই দি বাতিটো এইয়া ন এই আমাৰ দাদা খাই আছে দেই আজি আমাৰ মামা এয়া হৈছে আমাৰ ডাঙৰ দাদা আমাৰ মামাৰ বছৰকী চিৰা আৰু গুড় কেনেকুৱা লাগিছে চিৰাখিনি মস্তি চুপাৰ এয়া আমাৰ ডাঙৰ দাদাই খাই আছে দৈ গুৰ আৰু চিৰা এতিয়া চাহ দিলে আমি চাহ খাই লওঁ। এজনী মোৰ মাজুবাৰ ছোৱালী। মঞ্জুৰা দি দি একো নহয় এয়া হৈছে মোৰ ভাগিন টিকলু। এয়া হৈছে আমিবোৰ সেৱা লোৱা সময়ত।
আৰু এয়া প্ৰসাদ খাব হৈ গ'ল, আমি খাই লওঁ দেই। আৰু আকৌ ওলোৱাই নাই মাতটো। সৰুক কৈ দে, দাদু কৈ দে, হাই কৈ দে। দে ভিডিঅ' মই ইউটিউব ঠিক কৰি এতিয়া আৰু এয়া ভকতসকল যোৱাৰ পিছত আমিবোৰ পূৰা লেকচাৰত ব্যস্ত। দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। মানুহবোৰো এক হ'লোঁ, বাহঁত লগ হ'লোঁ, বৌ, পেহী সকলো একলগ হ'লোঁ। আৰু এতিয়া মাজুবাহঁত ঘৰত যাবলৈ ওলাল। সঁচাকৈয়ে মানুহবোৰ একলগ হোৱাৰ পিছত এৰিবই মন নাযায়। কি কৰিব আৰু, সকলোৱে নিজৰ নিজৰ কামতেই ব্যস্ত। এয়া ৰাতি আয়তীসকলে আহি নাম গাইছিল। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আচলতে ভিডিঅ'টো মই ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। যোৱাকালি ভিডিঅ'টো আধৰুৱা হৈ থাকিলে, ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। যোৱাকালি ভালে কুশলে পাৰ হৈ গ'ল দিনটো। ভালো লাগিল, সকলোকে লগ পালোঁ আৰু দুখো লাগে, দেউতা নাই আমাৰ মাজত। দেউতা নাথাকিলে সকলোবোৰ মিছা। মোৰ দৰে যাৰ দেউতা নাই সিহঁতে জানিব দেউতা নোহোৱা দুখটো আচলতে কেনেকুৱা। তথাপিও ভালেই লাগিল, সকলোকে লগ পাইছোঁ, বহুত বেছি ভালেই লাগিছে। হাই কৈ দিয়া। হাই, এয়া হৈছে মোৰ খুৰাৰ ল'ৰা। নামটো কৈ দিয়া। শ্ৰী কৌশিক মেধি, কোন ক্লাছত পঢ়ি আছা? 5ম শ্ৰেণীত। ভালকৈ কৈ, হাঁহি লাজ লাগিছে। এই ফটোখন হৈছে মোৰ দেউতাৰ আৰু একেবাৰে শেষত হৈছে মোৰ মা। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টোত বৰ বিশেষ একো দিব নোৱাৰিলোঁ, তথাপিও ভাবিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। মোৰ ভিডিঅ'টোনো কেনেকুৱা পালে আপোনালোকে জনাবচোন। এতিয়া বাই বাই।